আমাৰ মৰিগাঁও গুৱাহাটী সংযোগী পথত যি আমাৰ পানীখাইটিৰ ওপৰত ৰেলৱে ক্ৰছিং আছিলে তাৰ ওপৰত আজি আমি এখন সুন্দৰ উৰণ সেতু নিৰ্মাণ কৰোঁ। এই উৰণ সেতুখন জয়ন্ত হাজৰিকাৰ নামেৰে আমি উৎসৰ্গা কৰিছোঁ। প্ৰায় 70 কোটি টকা ব্যয়েৰে লোক নিৰ্মাণ বিভাগে এই উৰণ সেতুখন নিৰ্মাণ কৰি উলিয়াইছে। পানীখাইটি ৰেলৱে ক্ৰছিংটো প্ৰায়ে বন্ধ হৈ থকাৰ ফলত যাতায়াতৰ যি অসুবিধাৰ সৃষ্টি হৈছিল সেই অসুবিধা এই উৰণ সেতুখনৰ নিৰ্মাণে শেষ কৰিব। মই দুৰ্গা পূজাৰ আগতে আজি মহাপঞ্চমীৰ দিনা এই সুন্দৰ প্ৰকল্পটি ৰাইজৰ বাবে উৎসৰ্গা কৰি গৌৰৱ অনুভৱ কৰিছোঁ। চন্দ্ৰপুৰৰ ক্ৰীড়া প্ৰকল্পটোৰ কাম বিভিন্ন ড্ৰয়িঙৰ কামত আছে। মই খুব কম সময়ৰ ভিতৰতে এদিন চন্দ্ৰপুৰত আহিম আৰু আপোনালোকৰ লগত কথা পাতিম। স্যার, রাইজে সামাজিক মাধ্যমত প্রশ্ন করেছে যে জুবিনদার যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কেতিয়ালৈকে আহিব। প্ৰতিবেদনখন এনেকুৱা নহয়, প্ৰতিবেদনখন আদালততহে যায়। এই প্ৰতিবেদনখন এনেকুৱা নহয় যে আপুনি মই তাক চাম। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পুলিচে পায়, পুলিচে আদালতত দিয়ে। যদি কোনোবাৰ চাবৰ ইচ্ছা আছে তেওঁলোকে আদালতৰ পৰা চাব পাৰিব, যেতিয়া আমি তাক আগবঢ়াই লৈ যাম। যদি এনেকুৱা কাৰোবাৰ মনত আছে যে এবাৰ আমি উৎকণ্ঠাভাৱে চাব খোজোঁ, চোৱাৰ ব্যৱস্থাও মই কৰাই দিম সময় লগত। মই সোধা নাই, পুলিচৰ ইনকুৱাৰীত বহুত বেছি মুখ্যমন্ত্ৰীয়ে সুধি থকাটো উচিত নহয়। আপোনালোকে যিহেতু সুধিছে সেইকাৰণে মই অহাকালি সুধি লওঁ।